আসসালামু আলাইকুম। আজি আপোনালোকৰ ওচৰত আকৌ আহিছোঁ আৰু RNPs প্ৰাইভেট লিমিটেডৰ পৰা আপোনালোকৰ সকলোকে আমি স্বাগতম জনাইছোঁ। আৰু এইটো হৈছে আমাৰ ইনকুবেটেড মেচিন হয়, এইটো XM18 কণ্ট্ৰলাৰ হয়। আজি এটা দেখুৱাম যে XM18 কণ্ট্ৰলাৰটো কেনেকৈ ছেটিং কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। আৰু আমাৰ লগত যিহেতু আগৰ পৰা জড়িত হৈ আছে তাহোঁতে আছে, আৰু যিহেতু আজি ফাৰ্ষ্ট টাইম আহিছে তাহোঁতে আমাৰ লগত জড়িত হৈ থাকক আৰু কেনেকৈ ছেটিং কৰা হয় তাৰ বিষয়ে আজি আলোচনা কৰিম। তাৰ আগতে মই এটা কথা কওঁ যে আমি ভিডিঅ'টো আৰম্ভ হোৱাৰ লগে লগে আমি কৈ আছোঁ যে আমি আমাৰ লগত ফাৰ্ষ্টৰ পৰা লাষ্ট পৰ্যন্ত থাকক, তাতে কেনেকৈ ছেটিং কৰিলে ছেটটো কৰিলে মানে এটা ভাল ৰিজাল্ট পাব পাৰোঁ ইনকুবেটাৰ মেচিনত, আৰু কেনেকৈ ছেটিংটো কৰা হয় এই দুয়োটাৰ বিষয়ে আজি আলোচনা কৰিম। এতিয়া আমি XM18 কণ্ট্ৰলাৰটো লাইন দিম, অৰ্থাৎ পাৱাৰ ছাপ্লাইটো দিম, দিয়াৰ লগে লগে লাইনটো পাই যাব। এতিয়া দি আছোঁ, এইটো হৈছে বোৰ্ড হয়, অৰ্থাৎ মেইন লাইনৰ বোৰ্ড হয়। ইয়াৰ পৰা এইটো 3 পিনটো লগোৱা হৈছে, 3 পিনটো এইটো চুইচটো মাৰাৰ লগে লগে মেচিনটো অট'মেটিক এতিয়া ষ্টাৰ্ট হৈ গ'ল। আৰু ইয়াৰ আগৰ ভিডিঅ'ত এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ, কি আলোচনা কৰিছিলোঁ যে XM18D কণ্ট্ৰলাৰটো চাউণ্ড কৰিলে কেনেকৈ বন্ধ কৰিব লাগে। আৰু এইটো কণ্ট্ৰলাৰটো এই একে XM18D কণ্ট্ৰলাৰ নিচিনাই, যে চাউণ্ডটো কেনেকৈ বন্ধ কৰা হয় এই আগৰ ভিডিঅ'ত যিহেতু চাইছিল তাহোঁতে তাৰ কথাই নাই, বুজি পাইছে। আৰু এইটো ভিডিঅ'টো আজি দেখুৱাই দি আছোঁ কেনেকৈ ছেট কৰা হয়। ইয়াত মেনুৱেলি 4টা বটন আছে, তাৰে ভিতৰত হৈছে দুটা বটন হৈছে, এটা হৈছে ছেট বাটন SET, অৰ্থাৎ ওপৰটো ছেট বাটন আছে, আৰু তলৰটো যিটো বটন এইটো হৈছে অ'কে বাটন, অৰ্থাৎ যিকোনো এটা বস্তু ছেট কৰাৰ লগে লগে অ'কে কৰি দিলে, অৰ্থাৎ আমি হয় বুলি কৈ দিয়াৰ লগে লগে বস্তুটো ছেট হৈ যায়, অৰ্থাৎ অ'কে বাটনো মাৰি দিব লাগে। তাৰপিছত আৰু মাজত দুটা মেনুৱেল বটন থাকে, তাৰে ভিতৰত দুটা হৈছে এটা ওপৰ পিনে থকা, অৰ্থাৎ ওপৰ পিনে আপ বটন আছে, এটা ওপৰ পিনে কাটচিন থকা বটন আছে, আৰু তল পিনে এটা কাটচিন থকা বটন আছে। তাৰে দুটা বটন আছে মাজত, সেই দুটা বটন দিয়ে আমি আপ ডাউন কৰিব পাৰোঁ। আৰু তলৰ ওপৰটো হৈছে ছেট বাটন, তলৰটো হৈছে অ'কে বাটন। এতিয়া আমি কৈ দিম কেনেকৈ ছেট কৰিব লাগে। এইটো এই চাউণ্ডটো যেতিয়া আমি যদি প্ৰব্লেম হয় তেনেহ'লে আমি চাউণ্ডটো বন্ধ কৰিব পাৰোঁ। কেনেকৈ বন্ধ কৰিব লাগে আমি এই বিষয়ে এতিয়া কৈ দিম। এতিয়া চাওক, আমি লাষ্টৰ পৰা, অৰ্থাৎ অ'কে বাটন, অ'কে যিটো বটন আছে তাৰ ওপৰে যিটো বটন, সেইটো বটনক আমি একবাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে, অৰ্থাৎ টিপি দিয়াৰ লগে লগে আমাৰ কি হ'ব, এই অৰ্থাৎ চাউণ্ডটো যিটো হৈ আছে সেইটো বন্ধ হৈ যাব। চাই লওক একবাৰ, চাউণ্ডটো অ'কেৰ ওপৰ বাটনটো মাৰাৰ লগে লগে চাউণ্ডটো বন্ধ হৈছে। এতিয়া আমি দেখুৱাম কেনেকৈ XM18 কণ্ট্ৰলাৰটো ছেট কৰা হয় তাৰ বিষয়ে আজি আলোচনা কৰিম। আমাৰ লগত থাকক, লাষ্টলৈকে চাওক, আমি দেখুৱাই দি আছোঁ কেনেকৈ ছেটিং কৰা হয় এই বিষয়ে আলোচনা কৰিম। এতিয়া হ'ল এইটো ছেট বাটনত এবাৰ টিপি দিয়ক, টিপি দিয়াৰ লগে লগে এতিয়া আমি এবাৰ টিপি দিয়াৰ লগে লগে এতিয়া টেম্পাৰেচাৰটো কম বেছি কৰিব পাৰিম, অৰ্থাৎ কমাব পাৰিম, বঢ়াব পাৰিম। কেনেকৈ বঢ়াব লাগে এতিয়া চাওক, এবাৰ টিপি দিয়াৰ লগে লগে এতিয়া যিটো ওপৰ পিনে কাটচিন আছে সেইটো টিপাৰ লগে লগে কি থাকিব, বাঢ়ি আছে, টেম্পাৰেচাৰটো লাহে লাহে বাঢ়ি আছে। আৰু যিটো তল পিনে টিপি থাকিম, এই তলৰ বাটনটো যে আছে চাওক ইয়াত কমি আছে। আৰু যিমান লাগে আমি মেক্সিমাম এটা ছেটিং লাগে 37.7 কৰি আমি ছেটটো ৰখাৰ কাৰণে আমি তলৰ অ'কে বাটন যে আছে, অ'কে বাটনৰ মাৰি দিয়াৰ লগে লগে টেম্পাৰেচাৰটো ছেট হৈ যায়। ইয়াৰ পিছত এতিয়া আৰু কি, এতিয়া টেম্পাৰেচাৰটো ছেট হৈ গৈছে। এতিয়া আমি হিউমিডিটিটো ছেট কৰিম। এতিয়া চাওক, ইয়াত আছে HH, অৰ্থাৎ হিউমিডিটিটো ছেম, ইয়াত আমি অ'কে বাটনৰ ওপৰটো মাৰিলে, অৰ্থাৎ তল পিনে কাটচিন থকাটো মাৰিলে কমি থাকিব, আৰু ওপৰ পিনে কাটচিন থকাটো মাৰি প্ৰেছ কৰিলে অৰ্থাৎ বাঢ়িব। এনেকৈ বঢ়াব পাৰোঁ, বঢ়াই যিমান ৰাখিব খোজে, অৰ্থাৎ আমি ফাৰ্ষ্ট টাইম এটা মিনিমাম এটা ছেটিং ৰাখিব লাগে, অৰ্থাৎ হিউমিডিটিটো 65 ৰাখিলে আমাৰ প্ৰথম সপ্তাহত 65 ৰাখিব লাগে। এতিয়া 65 হৈ গৈছে, এতিয়া আমি অ'কে কৰি দি আছোঁ, অ'কে বাটনত প্ৰেছ কৰাৰ লগে লগে আমাৰ হিউমিডিটিটো ছেট হৈ গ'ল। তেনেকুৱাকৈ আমি টেম্পাৰেচাৰ আৰু হিউমিডিটিটো ছেট কৰিব পাৰোঁ। আৰু এতিয়া আমি কেনেকৈ মটৰ টাৰ্ণিঙৰ যিটো টাইম সেইটো আমি ছেট কৰিব পাৰোঁ। আৰু কোনোবাই যদি মটৰ টাৰ্ণিঙৰ ছেটটো কৰিব খোজে তেনেহ'লে ইয়াত আছে, ওপৰত আছে ছেট বাটন, আৰু তলৰ পৰা ওপৰৰ বটনটো টিপি দিয়াৰ লগে লগে ইয়াত আহিছে F1 এইটো হৈছে টেম্পাৰেচাৰ, অৰ্থাৎ মটৰটোৱে কিমান সময় মূৰে মূৰে টাৰ্ণিং ল'ব সেইটো এটা বাটন হৈছে। এইটো এতিয়া আমি ছেট কৰা আছে, কণ্ট্ৰলাৰত ছেট কৰাই থাকে 1.5 ঘণ্টা ছেট কৰা থাকে, আৰু এইটো মিনিটত থাকে। এতিয়া মিনিটতে চাই আছে, আৰু এইটো আমি কেনেকৈ ছেট কৰিব পাৰোঁ, এইটো এনেকৈ কমাব পাৰোঁ, টাইমটো কমাই এতিয়া দেখাৰ কাৰণে আমি কৰি আছোঁ। কমাই যিমান পাৰে কমাব পাৰিব, আৰু যিমান লাগে বঢ়াব পাৰিব। সেই হিচাপত একটা মেক্সিমাম আমি 1.5 ঘণ্টা মূৰে মূৰে লেফ্ট এণ্ড ৰাইটৰ টাৰ্ণ ল'বলৈ দিওঁ। এতিয়া 90, 100 এনেকৈ বঢ়াই অৰ্থাৎ যিমান আপুনি
অৰ্থাৎ মটৰটো টাৰ্ণ ল'ব ই থাকে সেই হিচাপত আপুনি কৰিব পাৰে চেম কণ্ডিশ্যনত অৰ্থাৎ অ'কে বাটনত মাৰাৰ লগে লগে এই গোটেইকেইটা ছেট হৈ যাব F2 F3 তেনেকুৱাই বেলেগ বেলেগ ছেটিং আছে এই বিষয়ে যদি কোনোবাই জানিব খুজি আছে তেনেহ'লে জানিব পাৰে আমাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰে বা আমাৰ লিংকত দিয়া নম্বৰত ফোন কৰিব পাৰে বা মেছেজ কৰিব পাৰে সেই হিচাপত আমি কেনেকৈ ছেটিংটো আজি XM18 কণ্ট্ৰলাৰটো এতিয়া আমি দেখুৱাম ভিতৰত কেনেকুৱা চিষ্টেমত মেচিনটো বনোৱা হৈছে এইটো মেচিন এইটো আমি ভিতৰত খুলি দেখাই আছোঁ তো চাই আছে এলুমিনিয়ামৰ ট্ৰে হয় 1 বছৰ ৱাৰেণ্টি থকা মেচিন হয় কোনোবাই যদি মেচিন ল'ব খোজে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে বা কোনোবাই যদি পাৰ্টছ ল'ব খোজে পাৰ্টছ ল'ব পাৰে আমাৰ ইয়াত সকলো বস্তু এভেইলেবল থাকে আমি অৰ্থাৎ গোটেইখিনি পাৰ্টছ সহ অৰ্থাৎ মেচিন আমি ছাপ্লাই দিওঁ কোনোবাই অট'মেটিক মেচিন ল'ব খোজে অট'মেটিক পাব ছেমি অট'মেটিক ল'ব খুজিলে ছেমি অট'মেটিক পাব গোটেই বস্তুবিলাক পাই থাকে আৰু এটা কথা আপোনালোকক কৈ দিওঁ মোৰ আৰু এটা চেনেল আছে মই এডুকেশ্যনৰ ওপৰত এটা চেনেল খুলিছোঁ সেইটো হৈছে টেকনিক এডুকেশ্যনৰ ওপৰত এটা আমি চেনেলটো খুলিছোঁ সেইটো আমি ক্লাছ 10ৰ পৰা তাত ক্লাছ 12লৈকে মেথছৰ ওপৰত আমি মেথছবিলাক দি থাকোঁ সেইবিলাক ওপৰত আপোনালোকে যদি কোনোবাই যদি নিজে পঢ়ি আছে ষ্টুডেণ্টছ হয় আমি নিজেও ষ্টুডেণ্টছ পঢ়ি আছোঁ মই BH কলেজত পঢ়ি আছোঁ বৰপেটাৰ হাউলি কলেজত মই BSc কৰি আছোঁ কোনোবাই যদি মোৰ এতিয়া 5th চেমত মই পাৰ হ'লোঁ এতিয়া 6th চেমত যাই আছোঁ আৰু কোনোবাই যদি কৰিব খোজে অৰ্থাৎ মেথছৰ ওপৰত বা নিজে পঢ়ি আছে তেনেহ'লে আমাৰ সেইটো চেনেলত চাব পাৰে আৰু কোনোবাই যদি নিজৰ কোনো লগৰীয়া বা নিজৰ বাই বা কোনোবাই যদি পঢ়ি আছে তেনেহ'লে আমাৰ চেনেলটো দেখুৱাব পাৰে আমি গোটেই বস্তুটো আমি ভেৰি চিম্পল হিচাপত আমি শিকাই দি আছোঁ কেনেকৈ মেথছটো কৰিব লাগে মূল নিয়মটো মই দেখুৱাইছোঁ গণিতবিলাক কেনেকৈ কৰিব লাগে তাৰ বিষয়ে মই আলোচনা কৰিম আজি এই বিষয়ে যদি আপোনালোকে যাব খোজে বা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব চেনেলটোৰ লিংকটো পাই যাব আৰু আজি বহুত এই বিষয়ে আলোচনা কৰিলোঁ আৰু নেক্সট টাইম আপোনালোকৰ এইবিলাকৰ বিষয়ে আলোচনা কৰিম সেই বিষয়ে আমাৰ লগত যদি আমাৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বেয়া লাগি থাকিলে ডিছলাইক কৰিব আৰু যদি আমাৰ কিবা তাতে কিবা প্ৰব্লেম হৈছে বা বজাত কিবা প্ৰব্লেম হৈছে তেনেহ'লে কমেণ্ট বক্সত জনাই দিব পাৰে আমি নেক্সট ভিডিঅ'ত সেই বিষয়ে আলোচনা কৰিম কেনেকৈ কি কৰিলে আলোচনা কৰিলে ভালদৰে বুজিব পাৰিব বা XM18 কণ্ট্ৰলাৰটো আমি দেখুৱাই দিলোঁ কেনেকৈ ছেটিং কৰিব লাগে ছেটিংটো বুজাই দিলোঁ যদি তাৰ মাজত কিবা ডাউট থাকে বা প্ৰব্লেম হয় তেনেহ'লে আমাৰ লগত আলোচনা কৰি আমাক কমেণ্ট কৰি জনাব পাৰে তেনেহ'লে আমি নেক্সট টাইম এই বিষয়ে আলোচনা কৰিম আৰু এটা কথা হ'ল যে ইয়াৰ পিছত আমি নেক্সট ভিডিঅ'ত অৰ্থাৎ আৰু আমাৰ পৰা মেচিনৰ লগে লগে আমাৰ পৰা পোৱালি ছাপ্লাই ল'ব পাৰিব অৰ্থাৎ যিকোনো পোৱালি লোকেল মুৰ্গী টাৰ্কি বেনিভৌত ব্ৰইলাৰ হাঁহ আপোনাৰ হোৱাইট পেকিং খাকী কেম্বেল ইণ্ডিয়ান দানাৰ গোটেই হাঁহটো পাব আৰু তাৰ লগতে পাব আমাৰ পৰা কণী প্লাছ আপোনালোকৰ কণীৰ পৰা সকলো ধৰণৰ কণীও পাব আৰু মেচিনটো পাবই আৰু বিভিন্ন ধৰণৰ কণ্ট্ৰলাৰ যি লাগে দানাৰ পাত্ৰ লাগে মেডিচিন লাগে আমাৰ গোটেই বস্তু আমি যোগান ধৰোঁ আজি আৰু এইবিলাকৰ বিষয়ে নেক্সট ভিডিঅ' দিম তাৰ বাবে আমাৰ বাবে ৰখি থাকিব তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে আপোনালোকে আৰু বেল আইকনটো ক্লিক কৰিব যাতে ভিডিঅ'টো দিয়াৰ লগে লগে সোনকালে পাব পাৰে আৰু আমাৰ লগত জড়িত থাকক কাৰণ আমি ফাৰ্মৰ ওপৰতো এই বিষয়ে আলোচনা কৰোঁ যাতে ভিডিঅ'টো দিয়াৰ লগে লগে পাব পাৰে আজিৰ কাৰণে এইখিনিয়ে আমি আশা ৰাখোঁ আপোনালোকে আমাৰ নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষা কৰিব আৰু আমাৰ লগত থাকিব আৰু আপোনালোকে আমাৰ লগত উৎসাহিত কৰিব যাতে আমি আমি কেনেকৈ কৰিলে ভাল হয় আপোনালোকে আমাৰ লগত জড়িত থাকক আমি গোটেই বস্তুৰ ওপৰত যদি আমাৰ কনচেপ্ট নাই আপোনালোকে নিজেও যদি আমাৰ ওপৰত কিবা এটা হেল্প কৰে আৰু যদি আমাৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি আমাৰ যদি উৎসাহিত কৰে তেনেহ'লে আমাৰ নেক্সট ভিডিঅ'ত বনোৱাত আমাৰ মনটো ভাল লাগিব আৰু কোনটো বিষয়ে অলপ প্ৰব্লেম হৈছে সেই বিষয়ে আপোনালোকে যদি জনাই দিয়ে আমি তাৰ ওপৰত আমি নেক্সট টাইম আৰু সেই বিষয়ে আলোচনা কৰিব পাৰিম তাৰ কাৰণে আজি আপোনালোকে সকলোৱে ভালে থাকিব বুলি মই শুভকামনাৰে আজি এইখিনিতে আমি সামৰণি মাৰিছোঁ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ৰ কাৰণে অপেক্ষাত থাকিব আমি আজিৰ কাৰণে এইখিনিয়ে থাকক